সিদিনাখন বাৰু মোৰ সেইটো ভুলতে ওলাই গৈছিল, সেইটো বেয়া নাপাব, কিন্তু এতিয়া কি কৰিব পাৰি সেইটো ভাবক, নহ'লে সকলো ফিনিছ। কাৰণ মামাই যদি গম পাই তেওঁ কাকো হাৰি যাব নিদিয়ে, সেইকাৰণে মই আগৰ পৰাই কৈ আছো যে এইবোৰ কৰি একো লাভ নাই। এতিয়া কি হ'ল হা? আমাৰ খেল শেষ। আমাৰ খেল একো শেষ নহয়, খেল যদি শেষ হয় এইবোৰ মানুহৰ হ'ব যি আমাৰ মূৰৰ ওপৰত উঠি নাচিবলৈ ধৰিছিল। গতিকে দাদাই যদি কিবা কৰে এই উন্মাদক কৰিব। এই উন্মাদ ৰঞ্জন হাজৰিকা এটা নাম নহয়, এটা ধুমুহা হয়, ধুমুহা। আৰে মই যদি ফচো তহঁত চব ফচিবি। তই মোৰ দাদাক নাজান, সি মোক অতি সহজেই মাফ কৰি দিব, কাৰণ মই তাৰ মৰমৰ ভনী, অতি মৰমৰ ভনী। মাত্ৰ মই অলপ কন্দা কটাৰ এক্টিং কৰি দিলেই হ'ল। দাদা তই এইবোৰ কি কথা কৈছ? তোৰে মৰমৰ ভনীজনী এনেকুৱা এটা ঘিণ লগা কাম কৰিব পাৰে নে? মই জানিব যে বিৰিণাৰ বিয়েখন এনেকুৱা এটা ধুৰন্ধৰৰ লগত পাতি দিম নে? তই নহ'লে মোক মাৰি পেলাও দাদা, তই নহ'লে মোক মাৰি পেলাও। अब तेरा क्या होगा रे कालिया? বাপৰে বাপ, আপুনি কিন্তু কম ধুৰন্ধৰ নহয় দেই। আচলতে ধুৰন্ধৰ জগতত আপুনি একদম শ্বাহৰুখ খান। আপোনাৰ দৰে ভনী এজনী থাকিলে বাহিৰা শত্ৰুৰ প্ৰয়োজন। ভুলটো কিন্তু মোৰ নহয় দেই। আচলতে দাদাই লগাতকৈ মোক বেছি বিশ্বাস কৰে, মই যি কওঁ চব শুনে। একদম ঠিক কথা কৈছ। আচলতে মই কি ভাবিছিলো জানো? মই ভাবিছিলো যে মাক নোহোৱা মোৰ বীণা যদি তই নিজৰ ছোৱালীৰ দৰে ভাব, মাক হয় তই তাৰ সুখ দুখৰ কথা চিন্তা কৰ। আৰে মই তোক ইমানেই বিশ্বাস কৰিছিলো যে তই আনি দিয়া ল'ৰাটোৰ লগত মোৰ একমাত্ৰ ছোৱালীজনীক বিয়া দিবলৈ ওলাইছিলো। প্ৰতিটো কথা অন্ধৰদৰে বিশ্বাস কৰিছিলো, কিন্তু মই সপোনতো ভবা নাছিলো যে মই গাখীৰ খোৱা এডাল সাপহে বহিছিলো। আমিতো এখনটা বিষয়ে আজিয়ে গম পাইছো, আৰু লগে লগে তোমাক চুপ থাক, একদম চুপ থাক। তই মোৰ মৰমখিনি সুবিধা হিচাপে লৈ বহুত ডাঙৰ ভুল কৰি পেলাইছ। বীণা মাৰ্কেটলৈ গৈছে, তাই ঘৰলৈ ঘূৰি অহাৰ আগতেই মই মোৰ ঘৰখন অলপ পবিত্ৰ কৰি ল'ব লাগিব। ভালে ভালে কৈছো, তই এতিয়াই এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা ওলাই যা মোৰ ঘৰৰ পৰা। মৰম দিলে মৰম পাবা, বেদনা দিলে যাতনা পাবা। বাইদেউ খেলখন দেখোন তামাম জমি গৈছে। বাইদেউ আপোনাৰ তেৰা কে হোগা ৰে বেহনা। ইহঁত দুটাক যি কৰে কৰি থাক, কিন্তু মই মোৰ বিয়াত ড্ৰেছ চিলাবলৈ দিছো, গতিকে বিৰিণাৰ লগত মোৰ বিয়া হোৱাটো পাৰে। চব মোৰ ঘৰৰ পৰা ওলাই যা, নহ'লে মই পুলিচ মাতিম। পুলিচ নিজে আহি হাজিৰ। কি কৰিব লাগে? ইহঁত আটাইকেইটাকে ধৰি থানাত ভৰাই থৈ দিয়ক। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। মামা, আৰে মহেশ মামা আহিছে বিয়াত খবৰ ল'বলৈ, আৰু তুমি পিছতে বিয়াখন ভাঙিব বিচাৰিছা। তহঁতক মই কি কৈ আছো শুনিছ নাই? ওলা মোৰ ঘৰৰ পৰা, ওলা। মই সেইবাৰ বাবে বুজাই আছো পুৰা। নহয় আংকেল, সেইজনী নহয় দেউতা। আৰে বিৰিণাৰ লগত মোৰ বিয়াখন সোনকালে পাতি দে, নহ'লে চালা তাই টুকুৰা টুকুৰকে কাটি তোৰ ঘৰৰ সন্মুখত পেলাই থৈ যা। পুলিচৰ সন্মুখত তই এইবিলাক কি কৰিছ? আৰু পৰিচয় যেতিয়া ভালদৰে
এতিয়া বাকীখিনি খেল এই মহেশ দত্তই খেলিব সেই অভিনেতাৰ জীৱনৰ ফোন নম্বৰ অলৰেডি মই কালেক্ট কৰিছোঁ এতিয়া কামত লগাব লাগিব কি নাম আছিল তাৰ য়েছ বিৰিখ এনেকৈ যাব নোৱাৰা বুলি চা নহয় মেলেকা তেওঁ মোক মাতি পঠিয়াইছে মই যাবই লাগিব তই চিন্তা নকৰিবি তই ৰুমলৈ যা মই গৈ আছো মই তই মই একো কৰা নাই মই কিমান ঘৰ কৰিবলৈ আহিছিলোঁ মই কাকো কৰা নাই বিশ্বাস কৰা মই কাকো কৰা নাই মই কেৱল ঘৰ কৰিবলৈ আহিছিলোঁ কৰিব লাগিছিলে আরে 12 বছর জেল পিছে এই মহেশ দত্তৰ যোগ্যতা কিমান সেয়া হয়তো আপুনি ভালদৰে নাজানে সকলো সময়ৰ এই বিৰিখৰ লগত বক্তব্য আহি আজি গতটো আছে আরে ইমান বুজালো তাক কিমান বুজালো ইছালা বুজি নাপায় ইয়াৰ চালা তেল বহুত ফাটিছে ইয়াক মাৰি ওপৰলৈ পঠিয়াই দিম চালাম মই তাকে কৰিম না আরে ভাই বেলেগ না আরে পেলাম কি না ভাই পেলাম আজি এটা বছৰ অন্তত মই এইটো কথা বুজিব পাৰিছোঁ যে প্ৰথম থাকিলে এইখন পৃথিৱীত কৰিব নোৱাৰা কাম একোৱে নাই পাপ পুণ্য ন্যায় অন্যায় ভুল শুদ্ধ এই শব্দবোৰ আমাৰ দৰে দুখীয়া মানুহৰ বাবেহে নহ'লে মোৰ বন্ধু আজি বিনা দুখত এটা বছৰৰ জেইলত দিন কটাবলগীয়া নহ'লে এতিয়া তোৰ অৱস্থা সেই একে হ'ব যদি তই বাৰে বাৰে এইখন ঘৰলৈ আহি থাক হয় না মই পাতি আছো কি লাগে কি লাগে মইতো মোৰ বন্ধুৰ কাৰণে একো কৰিব নোৱাৰি গুৰুত্বহে নিজকে নিৰ্দোষী বুলি চিঞৰি থাকি মই হাজাৰ চেষ্টা কৰি তাক নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰিম এবাৰলৈ লগ কৰিব নিদিলে তাক এতিয়াতো জেল হৈছে তাক এতিয়া অন্তত তাক এবাৰ লগ কৰাৰ ব্যৱস্থা কৰিব তই ভুল জেগাত আহিছ তই জেললৈ যা জেলৰক লগ ধৰ তেওঁ যদি অনুমতি দিয়ে লগ কৰিব পাৰিবি দাদা মই নাথাকিম মই জানো মই ভুল জেগাত অহা নাই ভুল জেগাত অহা নাই শুদ্ধ জেগাতে আহিছোঁ আপোনালোকে অনুমতি নিদিলে সেই জেইলাৰো যে অনুমতি নিদিয়ে সেয়া মই জানো হাত জোৰ কৰিছোঁ এবাৰ লগ কৰি কি কৰিবি তাক লগ ধৰি কি কৰিবি তই পাহৰি যা যে বিৰিখ নামৰ তোৰ কোনোবা এজন বন্ধু আছিল জেলৰ এন্ধাৰ কোঠাত সি এতিয়া মৃত্যুৰ দিন কৰিছে সি আৰু কেতিয়াও উভতি আহিব নোৱাৰে তাতেই পচি মৰিবহি তাতেই পচি মৰিব নমৰো জীয়াই থাকিম মই
জীয়াই থাকিবই লাগিব বিৰিণাক লগ নকৰাকৈ মই মৰিব নোৱাৰো মই জীয়াই থাকিব লাগিব বাণী को है थोड़ी हंसू तुम्हारे जोला के खोजाई मोरा का তোমারে মনরে খনছিলাই সপনরে ৰখিছি যায় তোমারে ভাল পোৱাই ৰাখিছে মোক জীয়াই মনৰে খনছিলাই সপনৰে ৰখিছি যায় জীবনরে আমার বাঁধন বাঁধিত আমাকে লগে আজি তোমার কথা দিল চির জীবনরে আমার বাঁধন বাঁধিত আমাকে লগে আজি তোমার কথা দিল তোমার জোনাকে খোঁজাই মোরা রাখিছ মোক জীয়াই মৰমৰে খনছিলাই সপনৰে ৰখিছি যায় তোমাৰে ভাল পোৱাই ৰাখিছ মোক জীয়াই মৰমৰে খনছিলাই সপনৰে ৰখিছি যায় ইমান তই ক'ত আছিলি বেলেদা চাচোনিহঁতে মোক কলৈ লৈ আনিলে তহঁতৰ পৰা কিমান দূৰলৈ লৈ আনিলে দেখিলিনে ইমান দূৰলৈ লৈ আনিলে যে ইয়াৰ পৰা চিঞৰি চিঞৰি মাতি থাকিলেও তহঁত কোনেও মাতষাৰ শুনা নাপাওঁ
মোৰ ভাল লগা পৃথিৱীখন ক'ৰবাত হেৰাই থাকিলো সান্তনা দিবলৈ মই কথা নাই বহুবাৰ তোৰ ওচৰলৈ আহিব মই চেষ্টা কৰিছোঁ কিন্তু প্ৰত্যেকবাৰতে মই বিমুখ হৈ ঘূৰি যাবলগীয়া হৈছে আজি এজনৰ হাতে ভৰিয়ে ধৰি তোৰ সন্মুখত থিয় হৈছোঁ আচলতে তোৰ ওচৰলৈ আহিবলৈ মোৰ লাজো লাগি আছিল সকলো জানি বুজিও মই তোৰ কাৰণে একোৱেই কৰিব নিজকে দুখ নিদিবিও মেলেদা তই মোৰ ভাগ্য ৰেখা সলনি কৰিব নোৱাৰ হয়তো এয়াই আছিল মোৰ ভাগ্য তথাপিও কেতিয়াবা এই জেলৰ কোঠাটোত বহি বহি মই নিজকে প্ৰশ্ন কৰোঁ মইনো কি ভুল কৰিছিলোঁ আৰু কি অপৰাধ আছিল মোৰ মইতো কেৱল কাৰোবাক ভাল পাইছিলোঁ কাৰোবাৰ লগত একেলগে জীৱন কটোৱাৰ সপোন দেখিছিলোঁ কিন্তু সেই ভাল পোৱা আৰু সেই সপোনটোৱে মোক কলৈ লৈ আনকি চানা ইয়াত চবে মোক কি কয় জাননে মই বোলে কেতিয়াও এই জেলৰ কোঠাৰ পৰা ওলাই যাব নোৱাৰো কুকুৰে ইয়াতেই মাৰি পেলাব কিন্তু মই জানো ইমান সহজতে মৰিব পাৰো ক নাই মেলেদা মই ইয়াৰ পৰা ওলাই যাবই লাগিব বিৰিনাক লগ কৰিবই লাগিব তাইক সকলো কথা ক'ব লাগিব মই Birina ইমান মন পাছত তই তাক পাহৰিব পৰা নাই কিয় তাৰ নামটো তোৰ মুখত বাৰে আহি আছে কিয় তাৰ স্মৃতি কঢ়িয়াই লৈ ফুৰিছ কিয় হাত জোৰ কৰিছো বন্ধু বিৰিনাক পাহৰি যা তই এইটো কথা ক'বলৈ মোৰ ওচৰলৈ আহিছ বেলেগ কথা ক'বলৈ আহিছ বেলেগ কথা কি বেলেগ কথা মনে মনে নাথাকিবি কি বেলেগ কথা আকৌ সেই উন্নতৰ লগতে বিয়াত বহিবলৈ লৈছে বিৰিনা আজি বিৰিনাৰ বিয়া কথাটো তোক মই কেনেকৈ ক'ম মই বুজি পোৱা নাছিলোঁ কিন্তু এয়াই সত্য মই গৈ থাকোঁতে চাললৈ থাকিবি বিৰিনা তুমি লৈছা তুমি নাজানা সিহঁতে তোমাৰ লগত কিমান ডাঙৰ গেম খেলি আছে লৈ যোৱা বিৰিনা লৈ যোৱা বিৰিনা পলাই যাব পাৰিবি পাহৰি গৈছ নেকি জেইললৈ কোনে পঠিয়াইছে মই জেইলাৰক ফাঁকি দিব পাৰিলেও এই DSP মহেশ দত্তক কেতিয়াও ফাঁকি দিব নোৱাৰো
মোৰ চকু সদায় তোৰ ওপৰত আছিল আৰু এতিয়াও আছে সেইবাবে আজি মই তোৰা মোক খবৰ এটা ল'বলৈ আহিলো মই ভদ্ৰ ঘৰৰ ল'ৰা কাৰো ঘৰত প্ৰথমে হাত নতৰো কিন্তু যদি কেতিয়াবা হাত দিবলগীয়া হয় তেতিয়া মোক ৰখোৱাটো এয়াই আছিল তাৰ কাহিনী এনেকৈ সি জেইলৰ পৰা পলাই আহিছিল আৰু তোমাৰ বিয়াত উপস্থিত হৈ তোমাক তাৰ পৰা ইয়ালৈকে লৈ আহিছিল কিয়নো তুমি সত্য জনাটো দৰকাৰ আছিল নাই এয়া হ'ব নোৱাৰে মোৰ পেহীয়ে মোৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কেতিয়াও কৰিব নোৱাৰে আপোনালোকে কি ভাবিছে মোক ইয়াত ধৰি বান্ধি ৰাখি আপোনালোকৰ যি ইচ্ছা তাকেই ক'ব আৰু মই বিশ্বাস কৰি ল'ম নকৰোঁ আপোনালোকৰ এইবোৰ কথা মই কেতিয়াও বিশ্বাস নকৰোঁ তুমি বিশ্বাস নকৰাটো স্বাভাৱিক বিৰিণা তোমাৰ ঠাইত মই হোৱা হ'লেও এইবোৰ কথা বিশ্বাস কৰিবলৈ টান পালোঁ তোমাৰ লগত কোনোদিন চিনাকি নোহোৱা তোমাৰ আগত মনৰ কথা খুলি নোকোৱাকৈ যেন কোনোবাই তোমাক ইমান ভাল পাব পাৰে আচৰিত নিচা লাগে আচলতে ভাল পোৱা বস্তুটোৱে বৰ আচৰিত কাৰোবাক মনৰ পৰা ভাল পালে তেওঁ সুখৰ কাৰণে সকলো যন্ত্ৰণা হাঁহি হাঁহি সহ্য কৰিব পাৰে কি জানা মোৰ জন্মৰ কিছুদিন পাছতেই মোৰ মাৰ মৃত্যু হৈছিল তেতিয়াৰ পৰাই মই পেহীক পাইছোঁ মা বুলি ক'লেই মোৰ চকুৰ সন্মুখত পেহীৰ মুখখনে ভাহি আহে কিন্তু আজি মই হঠাতে কেনেকৈ মানি লওঁ যে সেই পেহীয়ে মোৰ গোটেই জীৱনটো কেৱল ধ্বংস কৰাৰ কথা চিন্তা কৰিছে সঁচা মিছা মই তোমাৰ আগত একো প্ৰমাণ কৰি দিব নোৱাৰো বিৰিণা কিন্তু এই গোটেই কথাখিনি তোমাক জনোৱাটো মোৰ দায়িত্ব বুলিহে ভাবিছিলোঁ অলপ আগতে পুলিচ আহিছিল মোক বিচাৰি দৈৱকী দেউতাকে তেওঁলোকক ঘূৰাই পঠিয়ালে যদিও যিকোনো মুহূৰ্ততে তেওঁলোক আকৌ আহিব পাৰে গতিকে ব'লা মই তোমাক তোমাৰ ঘৰত আকৌ থৈ আহোঁ তোমাৰ ইচ্ছামতে তুমি মোক জোৰ কৰি ঘৰৰ পৰা লৈ আহিলা আৰু এতিয়া তোমাৰ ইচ্ছামতে মোক আকৌ ঘৰত থৈ আহিব বিচাৰিছা নহ'ব বিৰি তোমাৰ ইচ্ছামতে তুমি মোৰ জীৱনৰ লগত এনেকৈ খেলিব নোৱাৰা খেলিব বিৰিখা মই যাওঁ বিৰিণা বেগটোত কাপোৰ আছে তোমাক লাগিব বহুত প্ৰশ্ন আছে তুমি মোক কি প্ৰশ্ন কৰিব বিচাৰিছা মই নাজানো বিৰিণা কিন্তু এটা কথা জানো যে তোমাৰ কোনো প্ৰশ্নৰ উত্তৰে মোৰ ওচৰত নাই তোমাক যিখিনি জনাব লগা আছিল ইতিমধ্যে মই তোমাক জনাইছোৱেই তুমি নিজকে বহুত মহান প্ৰেমিক বুলি ভাবা নহয় প্ৰেমৰ নামত সকলো ত্যাগ কৰিব পৰা প্ৰেমিক নহয় বিৰিণা মইতো মাত্ৰ ঠিকেই কৈছো মই নিজকে এজন মহান প্ৰেমিক সজাবৰ বাবে তুমি মোৰ বাবে ইমান ডাঙৰ বলিদান দিছা মোৰ প্ৰতি থকা প্ৰেমৰ বাবে তুমি জেলত এজন হত্যাকাৰীৰ জীৱন কটাইছা তুমি ভুল বুজিছা বিৰিণা ভুল বুজিছা তুমি কোনো প্ৰেমিকেই মহান নাথাকে কিন্তু সঁচা ভাল পোৱা এজন সাধাৰণ মানুহকো মহান কৰি তোলে মোৰ কোনো ইচ্ছা নাছিল তোমাৰ মহান প্ৰেমিক হোৱাৰ তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা লৈ কোনোবা এখন দীঘলীয়া ৰচনা লিখিব বুলিও মই কেতিয়াও সপেক্ষ কৰা নাছিলোঁ মই কেৱল তোমাক ভাল পাইছিলোঁ তোমাৰ লগত একেলগে জীৱন কটোৱাৰ সপোন দেখিছিলোঁ মই তোমাক প্ৰথমবাৰ বাছ ষ্টেণ্ডত দেখাৰ পৰা মোৰ গোটেই জীৱনটোৱে সলনি হৈ গৈছিল তুমি জানা মাত্ৰ এবাৰ বিৰিণা এবাৰ তোমাক চোৱাৰ বাবে সদায় গৈ থিয় হৈছিলোঁ সেই বাছ ষ্টেণ্ডত জানিছিলো তুমি কোনোদিনে মোলৈ চোৱাই নাছিল কাৰণ তোমাৰ বাবে মোৰ কোনো অস্তিত্বই নাছিল তুমিয়ে আছিলা মোৰ জীৱন
এইখন দেৱালত কি লিখা আছে তুমি জানা? বিৰিখৰ বিৰিণা। হিন্দী চিনেমাৰ কাহিনীৰ দৰে অবাস্তৱ যেন লাগিছে ন? বিশ্বাস কৰিবলৈ কষ্ট হৈছে চাগে। নাই, মাত্ৰ ভাবিছো তোমাৰ পৃথিৱীখন মোৰ পৃথিৱীখনতকৈ কিমান বেলেগ। প্ৰেম, ভালপোৱা এইবোৰ শব্দই মোক কেতিয়াও চুবই নোৱাৰিলে জানা। বহুজনে বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছিল, কিন্তু মই কেতিয়াও কাকো সেই দৃষ্টিৰে চাবই নোৱাৰিলো। মোৰ জীৱনটোত ইমান বেছি প্ৰেক্টিকেল হ'ব লগা হ'ল যে তোমাৰ এই ৰঙীন পৃথিৱীখনৰ লগত কেতিয়াও চিনাকি হ'ব নোৱাৰিলো। কেতিয়াও মোৰ মনৰ চহৰখনত কাৰো নাম লিখাই নহ'ল। যিদৰে তুমি লিখি ৰাখিছা, বিৰিখৰ বিৰিণা। এতিয়া সেয়া অতীত বিৰিণা। মই জানো যে বিৰিণা বিৰিখৰ কেতিয়াও হ'ব নোৱাৰে। তোমাৰ লগত নতুনকৈ চিনাকি হ'ব নোৱাৰো। তোমাৰ বাবে বাস্তৱত গৈ থাকিব নোৱাৰো। তোমাৰ লগত জীৱন কটোৱাৰ সপোন দেখিব নোৱাৰো। আৰু একোৱেই কৰিব নোৱাৰো মই, কাৰণ মোৰ ঠিকনা এতিয়া সেই জেলৰ এন্ধাৰ কোঠাটোলৈ মই আকৌ ঘূৰি যাব লাগিব। আৰু মোৰ ঠিকনা কি বিৰি? যি ঠিকনা মোৰ আছিল সেয়াতো এতিয়া নাই। তোমাৰ ঠিকনা সলনি হোৱা নাই বিৰিণা। তুমি তোমাৰ ঘৰলৈ ঘূৰি যাব লাগিব। নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰু তুমি পাহৰি যাব লাগিব যে তোমাৰ জীৱনলৈ কেতিয়াবা এজন বিৰিখ আহিছে। কি? তুমি মোক সেইখন ঘৰলৈ উভতি যাবলৈ কৈছা হ? যিখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে, আৰু সেই হত্যাৰ মিছা অভিযোগ লৈ তুমি আকৌ ঘূৰি যাব খুজিছা সেই জেললৈ? নহয় বিৰিখ, মই ইমানো স্বাৰ্থপৰ নহয়। এই বিৰিণাও বিৰিখৰ নহ'ব পাৰে, কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব। কি ক'ব বিচাৰিছা তুমি? মানে আইনৰ ওচৰত মই তোমাক নিৰ্দোষী প্ৰমাণ কৰিবই লাগিব। এয়া অসম্ভৱ বিৰিণা। আইনৰ ওচৰত নিজকে নিৰ্দোষী প্ৰমাণ কৰাটো মোৰ বাবে কোনো পথেই সম্ভৱ নহয়। গতিকে প্লিজ তুমি তোমাৰ ঘৰলৈ ঘূৰি যোৱা। তোমাৰ আৰু মোৰ এই যাত্ৰা ইয়ালৈকে আছে। আমি আৰু কেতিয়াও লগ নাপাওঁ। কেতিয়াও লগ নাপাওঁ আমি। কোনখানে বেয়া কথা কওঁ যে ঘৰতে বহি মোবাইলডাল পিটিকি থকাতকৈ যা বিৰিণাক বিচাৰি আন। কৈছো নহয়, কোনো একো কৰিব নালাগে। বিৰিণাকো ময়ে বিচাৰিম, আৰু বিৰিখৰ ডিঙিটো চালে ময়ে কাটিম। বিৰিখে চাগে ইতিমধ্যে বিৰিণাক আমাৰ সকলো কথা কৈ পেলাইছে। তাই যি মন যায় ক'বলৈ দে। তাই মূৰটো খোলা কৰিবলৈ মোক 1 মিনিট সময় নালাগে, কাৰণ তাই মোৰ কাৰণে এটা চাবি দিয়া পুতলা মাত্ৰ। ঠিকেই কৈছে মাধুৰীমা বৰপূজাৰী। বিৰিণা আপোনাৰ বাবে চাবি দিয়া পুতলাৰ বাহিৰে আন একোৱেই নহয়। কাৰণ আপুনি কেৱল পইচাহে চিনি পায়। তই কেনেকৈ আহিলি মোৰ ঘৰলৈ? আপোনাৰ ঘৰ? এক মিনিট। মই জনাতো এই ঘৰৰ মুৰব্বী আন কোনোবাহে আছিল, যাক আপোনালোকে। তোৰ লাজ লগা নাই এনেকৈ চোৰৰ দৰে আনৰ ঘৰৰ পিছলৈ এৰি ভিতৰলৈ সোমাই আহিবলৈ? উপায়তো নাই। আচলতে বহুত কষ্ট কৰি লুকাই চুৰ কৰি মই আপোনালোকৰ ওচৰলৈ আহিছো। কিন্তু কিয় আহিছ তই ইয়ালৈ? আৰু বিৰিণা ক'ত? বিৰিণাৰ কথাও তই চিন্তা কৰিব নালাগে। তই কেৱল গেম খেলি থাক। গেম। মই আপোনালোকৰ ওচৰলৈ আহিছিলো আপোনালোকক অনুৰোধ জনাবলৈ, যাতে আপোনালোকে পুলিচক সঁচা কথাবোৰ কৈ দিয়ে। কোনটো সঁচা কথা? এয়াই যে বিৰিণাৰ দেউতাকক মই হত্যা কৰা নাই, হত্যা কৰিছে সেই উন্মাদে। মাধুৰীমা বৰপূজাৰীয়ে জীৱনত বহুত ৰকম
আছে সিহঁত আমি ক মই নাজানো আৰু জানিলেও নকওঁ মই জানিলেও জানিলেও নক এই চালা তই ঠিকেই কৈছ বিৰিণা তোৰ দেউতাই মোৰ কাৰণে বহুত কৰিছে কিন্তু সেইখিনি পোৱা নাছিলি ঐ ছোৱালী কেনেবাকৈ তয়ো ইয়াৰ প্ৰেমত পৰা নাইতো নাজানো কিন্তু এটা কথা মই ভালদৰে জানো যে মোক সঁচাকৈ ভাল পোৱা মানুহ এইখন পৃথিৱীত অন্ততঃ এজনটো আছে আরে সঁচা কথা ক ক'ত আছে সিহঁত ক মোৰ ধৈৰ্যৰ পৰীক্ষা নলবি ক মই নাজানো আৰু জানিলেও নকওঁ জানিলেও নক জানিলেও নক জানিলেও এই উন্মাদ ৰঞ্জন হাজৰিকা এটা নাম নহয় এজাক ধুমুহা হয় ধুমুহা এয়া সঁচাকৈ এম এল এটা হয়নে তই বুকি নাই 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 মই বিশ্বাস নকৰোঁ আৰে আমাক এনেকৈ অকলে এৰি থৈ এম এল এটা শুই থাকিব নোৱাৰে ঐ তই নাটকবোৰ বন্ধ কৰ দে উঠ 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 চা তই এনেকৈ শুই থাকিলে মানুহে কিন্তু তই সঁচাকৈ মৰা বুলি জ্বলাই দিব উঠ উঠ না এম এল এটা আৰে উঠ তই আমাক এনেকৈ এৰি থৈ যাব নোৱাৰ এই গোটেই দুনিয়াত কোনো নাই মোৰো নাই আমি দুইজনে আনজনৰ বাবে ভাই বন্ধু সকলো সুখ সকলো দুখ সকলোতে তইতো আছিলি তোক কেনেকৈ বিদায় দিব নোৱাৰো তোক কেনেকৈ বিদায় দিব আচলতে এম এল এ দাক মই হত্যা কৰিছো জানা আমাৰ ভাল পোৱাৰ স্বাৰ্থত এম এল এ এনেকৈ মৃত্যুৰ কোলাত ঢলি পৰিল চব মোৰ কাৰণে হৈছে বিৰিণা চব মোৰ কাৰণে শেষ কৰি পেলাম মাত ৰঞ্জন হাজৰিকা মই জয় নাথাকে মই তই শেষ কৰি পেলাম শেষ কৰি পেলাম মোৰ লগত বহুত কৰিলে উন্মাদ বহুত আজি মই সকলো শেষ কৰি বুলিয়ে আহিছো যদি যাবলগীয়া হয় তেতিয়া আরে তোরা আহি পাই গল না খতম করি একসালা মার
সাজিব আছো আহক মোৰ লগত বয় নহয় বিৰিখ নহয় ই নিৰ্দোষী ইয়াৰ সাক্ষী প্ৰমাণ যি লাগে আদালতত চব কৈ দিম তই জানো মোক সহায় নকৰিবি ঠিকেই দিছে মেডাম পাপ ময়ো কৰিছো গতিকে প্ৰায়শ্চিত্ত ময়ো কৰিব লাগিব কিন্তু তাৰ আগতে বিৰিখ তই চাৰে নিদান কৰিব লাগিব চিন্তা নকৰিবি বাকীখিনি মই কৰিম বিৰিখক অলপ সময় দিয়ক ছাৰ তেওঁৰ বাবে কোনোবা ৰৈ আছে বিৰিখৰ বাবে ৰৈ আছে বিৰিখ এবাৰ লগ কৰি যাওক ক'ত ৰৈ আছে বিৰিনা সদায় আপুনি চেক ৰৈ আছো চাই পলম